নমস্কাৰ জনাইছোঁ সকলোকে। নিযুক্তি বঞ্চিত এনআৰএছ প্ৰাৰ্থীসকলে আজি কেইবামাহো ধৰি বিভিন্ন সভা সমিতিত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপটীয়াকৈ সাক্ষাৎ হ'বৰ কাৰণে ইতিমধ্যে এপ্লিকেশ্যনো দিয়া হৈছে। এতিয়া এই সময়খিনিতে এটা অতিকৈ দুখৰ খবৰ বুলি ক'ব লাগিব, যিহেতুকে প্ৰায় 700ৰো অধিক 108 মৃত্যুঞ্জয় কৰ্মচাৰীক কৰ্তব্যত অনুপস্থিত থকাৰ দোহাই দি তেওঁলোকক অব্যাহতি প্ৰদান কৰিছে বৰ্তমান সময়ত। আৰু ইয়াৰ দ্বাৰা অৱশ্যে এনআৰএছ প্ৰাৰ্থীসকলেও কিন্তু সুস্থ দিওঁতে অলপ শাস্তি দিয়াটো ভাল হ'ব বুলি মই ভাবোঁ। আজি 17 বছৰ ধৰি ধাৰাবাহিকভাৱে সেৱা আগবঢ়াই অহা যি 108 মৃত্যুঞ্জয় কৰ্মচাৰী, তেওঁলোকে তেওঁলোকৰ যি সমস্যা বা তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকৰ যি চিন্তা বা তেওঁলোকৰ সেই ভৱিষ্যতৰ তেওঁলোকৰ জীৱনটো সুৰক্ষাৰ বাবে তেওঁলোকৰ যি দাবী আছে, সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ কৰ্তব্যৰ পৰা আঁতৰি থাকি তেওঁলোকে স্বচ্ছলত ধাৰাবাহিকভাৱে এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। আৰু তেনেস্থলত ৰাইজৰ এই সময়খিনি যথেষ্ট অসুবিধা দেখা দিয়ে। আৰু এইকেইদিনত 108 মৃত্যুঞ্জয় যি সেৱা, এই সেৱাই কিন্তু ৰাইজক সেৱা আগবঢ়াবলৈ অসমৰ্থ হোৱা দেখা যায়। যিহেতুকে কৰ্মচাৰীসকলে বিষয়বিলাক আগবঢ়াই আহিছিল বুলিও কৈছে যে তেওঁলোকৰ যি সমস্যা, এই সমস্যাবিলাকৰ কথা তেওঁলোকৰ কোনোবা বিষয়ববীয়াক তেওঁলোকে আগবঢ়াই আহিছে বুলিও কৈছে। আৰু তেওঁলোকক হয়তো এই বিষয়খিনি কিবা এটা সমাধানৰ আশ্বাসো দিছে। তেওঁলোকে যেতিয়া সফল হোৱা দেখা পোৱা নাই, তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰতিবাদৰ জৰিয়তে কিবা এটা হ'ব বুলি তেওঁলোকে ভাবিলে আৰু তাকে ভাবি তেওঁলোকে সকলোৱে ধাৰাবাহিকভাৱে তেওঁলোকে প্ৰতিবাদত বহিল। কিন্তু তেওঁলোকৰ বাবে এইটোৱে অতি সমস্যা হ'ল, কাৰণ তেওঁলোকৰ হিতেই বিপৰীত হোৱা যেন আমি দেখা পালোঁ। কাৰণ এইখন চৰকাৰে আচলতে প্ৰতিবাদ কৰাটো বিশেষভাৱে ভাল নাপায় আৰু প্ৰতিবাদটো আচলতে নিবিচাৰে। আৰু প্ৰতিবাদ কৰাৰ বিপৰীতে এই চৰকাৰখনে আলোচনাৰ মাধ্যমেৰে যোৱাটো বিচাৰে। এতিয়া প্ৰতিবাদ কৰাৰ বাবে কি হ'ল, 700ৰো অধিক মৃত্যুঞ্জয় কৰ্মচাৰীয়ে কিন্তু চাকৰি হেৰুৱালে। এতিয়া মোৰ এটা ধাৰণা, যিহেতুকে 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰীৰ সম্পূৰ্ণ সা সুবিধাবিলাক অন্যান্য কৰ্মচাৰীৰ দৰে নাপাবও পাৰে। অৰ্থাৎ তেওঁলোক যিহেতুকে চৰকাৰী কৰ্মচাৰী, চৰকাৰী তেওঁলোক ৰেজিষ্টাৰ তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত হৈ আছে। আৰু যিহেতুকে এদিন হ'লেও তেওঁলোকে নিশ্চিতভাৱে সেই সুবিধাখিনি পাব। এই আলোচনাৰ জৰিয়তে সমাধান হোৱাটো চাব লাগিছিল। কিন্তু এতিয়া এই যিহেতুকে তেওঁলোকক কামৰ পৰা যিহেতুকে অব্যাহতি দিলে, এতিয়া এই মানুহবোৰ ক'লৈ যাব? সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ভাবোঁ এনেকুৱা শাস্তি হেলেও দিব নালাগে। যিহেতু এখেতলোকে আজি 17 বছৰ ধৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে। গোটেই 24 ঘণ্টাই যিমান যেনেকৈ পাৰে তেওঁলোকে সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আহিছে। সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ বিষয়টো অলপ গুৰুত্ব দিলে ভাল হ'ব। এতিয়া হয় আমি এনআৰএছৰ কথালৈ। এতিয়া মোৰ ফালৰ পৰা সমূহ এনআৰএছ DLED প্ৰাৰ্থীলৈ এটাই অনুৰোধ বৰ্তমান সময়ত, আপোনালোকে নিশ্চয় গমেই পাইছে বা এতিয়া দেখিলে যে 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ নিচিনা কাৰ্যসূচী এটা হাতত লোৱাৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকৰ কি অৱস্থা হ'ল। সেয়েহে কোনো এনআৰএছ DLED প্ৰাৰ্থীয়ে যাতে বৰ্তমান সময়ত প্ৰতিবাদ কৰাৰ কথাটো মনলৈ নানে। কাৰণ বৰ্তমান সময়ত এনআৰএছ প্ৰাৰ্থীসকলক সাক্ষাৎ হয়তো নিদিব পাৰে, কিন্তু বিষয়টো যিহেতু তেখেতে অৱগত, এনআৰএছ DLEDৰ সমস্যাটো বৰ্তমান সময়ত কি হৈ আছে, কিহৰ বাবে এইসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰিছে, এই বিষয়টো যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ অৱগত। সেয়েহে নিশ্চয় তেখেতে কিবা এটা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আশা কৰাটো ভাল হ'ব। কেৱল আপোনালোকে যিমান পাৰে য'ত যেনেকৈ পাৰে মেলে মিটিঙত য'ত যেনেকৈ সুবিধা পায় আপোনালোকে কেৱল মাত্ৰ এখন স্মাৰকপত্ৰ দি গৈ থাকক। আৰু যদি তাৰ মাজতে সাক্ষাতৰ অনুমতি পাওঁ তেতিয়াহ'লেতো ভালেই কথা। কিন্তু প্ৰতিবাদ কৰিলে কিন্তু আমাৰ সমস্যাটো সমাধান নহ'ব। সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
গুৰুত্ব নিদিলে আমি একো কৰিব নোৱাৰিম। আমি প্ৰতিবাদ কৰিম হয়, কিন্তু প্ৰতিবাদ কৰাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই একো গুৰুত্ব নিদিয়ে আমাৰ বিষয়ত, তেতিয়াহ'লে আমি একো কৰিব নোৱাৰিম, দীঘলীয়া হৈ গৈ থাকিব। আৰু যিহেতুকে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াকো বহুবাৰ লগ ধৰা হৈছে আৰু শেহতীয়াভাৱে তেখেতক লগ কৰা হৈছে এটা পাৰ্টিয়ে। এই সমস্যাটো কেৱল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াহে সমাধান কৰিব বুলি ভাবিছোঁ, আৰু সকলোৱে তেখেতৰ ওপৰতে যিহেতু আশা কৰি আছে। কেৱল মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক NIS জেলৰ প্ৰাৰ্থীসকলৰ ফালৰ পৰা সাক্ষাৎ কৰিবলৈ বাকী আছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ এটা কথা কৈছে যে যিহেতুকে ডাবুল বেঞ্চৰ এটা কেছ চলি আছে, আৰু কেছৰ কথাটোকে ক'লে যে কেছে যি ৰায় দিয়ে সেয়াই হ'ব, আৰু কেছে যদি আপোনালোকক দিবলৈ অনুমতি দিয়ে নিশ্চিতভাৱে আমি আপোনালোকক দিম। এই কথাটো কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ কৈছে। আৰু যিহেতুকে আপোনালোকে জানে যে 12 ডিচেম্বৰত যিহেতুকে NISৰ সেই শুনানিটো হ'বলৈ গৈ আছে, সেয়ে আমি সেই দিনটোলৈকে বাট চোৱাটো ভাল হ'ব। আৰু মোৰ বিশ্বাস আমি চেষ্টা চলাই থাকিলে কিবা এটা নিশ্চয় হ'ব। সেয়ে সকলোৱে ইউনিটি বজাই ৰাখক। কোনো ভাগ হৈ কোনোৱে বেলেগ ধৰণৰ সিদ্ধান্ত যাতে কোনোৱে নলয়, ইয়াৰ হিতে বিপৰীতে হোৱা সিদ্ধান্ত নল'ব। যোনে যেনেকৈ পাৰে বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰাৰ চেষ্টা চলাওক। আৰু আপোনালোকে জানে ঘঁহোতে শিলুক হৈ যায়, আৰু যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এজন মানুহে, সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশ্বাস কৰিছোঁ, আৰু আমি সকলোৱে বিশ্বাস কৰাটো ভাল হ'ব। মই এইখিনিকে মোৰ ফালৰ পৰা NIS প্ৰাৰ্থীসকললৈ ক'লোঁ, আৰু সকলোকে অনুৰোধ থাকিল সকলোৱে বিশ্বাস ৰাখক। কোনো কাৰণত প্ৰতিবাদৰ দৰে এটা কাৰ্যসূচী কোনোৱে যাতে হাতত নলয়, এইখিনিকে ক'লোঁ। আৰু শেষত ভিডিঅ'টি সকলোৱে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।